নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ ঘৰলৈ যে গাখীৰ আনে, দৈ বনাইনে বাৰু? একেবাৰে সৰু পাত্ৰ এটাত মই গাখীৰৰ পৰা দৈ বনাইছোঁ। পুৰবী গাখীৰটো চাওকচোন, এনেকৈ যদি এটা গ্লাছত জাষ্ট থৈহে দিব লাগে, ইমান ধুনীয়া হয়, ডাঠ হয়। আৰু মই এই দৈ চিৰাৰ লগত খাওঁ, প্ৰায় মাজে মাজে মানে খোৱা হয়। আমাৰ এনেকৈ গাখীৰ আনিলে মই বনাওঁৱেই। দৈ হৈছে গাখীৰতকৈও বেছি উপকাৰী বস্তু, নহয় জানো? দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব উপকাৰী বস্তু। আৰু দৈত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ভিটামিন ডি থাকে, আৰু সেয়েহে যেতিয়া আমাৰ সময় সুবিধা মিলে তেতিয়া আমি অকণমান খাব লাগে। আৰু তাৰ লগত যদি আমি চিৰা বা মিঠৈৰ সৈতে জুতি লওঁ, কিমান ধুনীয়া হয় ন? কোনো বিহু পূজা নহয় দেই, এনেহে খাবলৈ যুগুতাইছোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকৰ মাজলৈ আনো বুলি। কেনেকুৱা লাগিছে বাৰু জনাব কমেণ্টত, আৰু মোৰ পেজটো প্লিজ লাইক কৰি দিব আৰু ফ'ল' কৰিব, আৰু কেনেকুৱা লাগিছে জনাব দেই। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।